নমস্কাৰ মই সঞ্চিতাই মোৰ সঞ্চিতাৰ অসমীয়া পাকঘৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আচলতে মই আজি একো ৰেচিপি লৈ অহা নাই আপোনালোকৰ আগলৈ। মই আজি এফালে ফুৰিবলৈহে আহি আছোঁ আৰু আপোনালোককো অকণমান দেখাম বুলি ভাবিছোঁ। মই নাৰায়ণপুৰৰ এটা মন্দিৰলৈ আহি আছোঁ। আপোনালোকক সেই মন্দিৰটো অকণমান দেখাম বুলি ভাবিছোঁ। আপোনালোকেও সেই মন্দিৰটো চালে বহুত ভাল পাব আৰু মন্দিৰটো আপোনালোকক কেতিয়াবা চাবলৈ আহিব পাৰিব। আহক তেনেহ'লে আমি মন্দিৰটো চাওঁগৈ। আমি সোমাইছোঁহি মন্দিৰটো, এয়া আহি আছোঁ। আপোনালোকক মই ৰাস্তাটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, এই ডিপু এটা আছে, এই ডিপুটোৰ কিনাৰেদি ৰাস্তা এটা আছে, সেই ৰাস্তাটো দি লাহেকৈ সোমাই আহিব। এয়া মই গৈ আছোঁ। মন্দিৰটোলৈ আগবাঢ়ো, আহক। এয়া আমি মন্দিৰটোৰ ৰাস্তাত সোমাইছোঁ, আহক। আহি আছোঁ আমি। অকণমান পিকচাৰটো বেয়া হ'ব পাৰে, আহক। আমি মন্দিৰটোৰ ৰাস্তাত লাহে লাহে সোমাইছোঁহি। মন্দিৰটো আহক তেনেহ'লে আমি মন্দিৰটো পালোহি। আহি থাকক, আহক। আমি মন্দিৰটো সোমাইছোঁহি। এইটো চাওক, এয়া চাওক, মই সম্পূৰ্ণকৈ আপোনালোকক মন্দিৰটো দেখাইছোঁ। এয়া চাওক, মন্দিৰটো যিহেতু ভিতৰত এতিয়ালৈকে সোমাব দিয়া নাই, মোক প্ৰৱেশ নিষেধ আছে, সেইটো কাৰণে মই ভিতৰখন আপোনালোকক দেখুৱাব নোৱাৰিম। বাহিৰৰ পৰাই অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাৰিওফালৰ পৰা অলপ অলপ মই দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেনেহ'লে আমি মন্দিৰটো চাই লওঁ চাৰিওফালৰ পৰা। অকণমান চাৰিওকাষে মই দেখুৱাবলৈ আপোনাক চেষ্টা কৰিছোঁ। বিৰাটেই ধুনীয়া মন্দিৰটো। এইফালেদি ভিতৰলৈ সোমাব পাৰি। মই দুখিত, মই এতিয়া আপোনালোকক ভিতৰখন দেখুৱাব নোৱাৰিম। বৰ্তমান কৰোণাৰ ছিজন যিহেতু ভিতৰখনলৈ সোমাবলৈ অনুমতি দিয়া নাই, সেইবাবে মই বাহিৰৰ পৰা অকণমান মন্দিৰটো দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, অকণমান মই মন্দিৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ বাহিৰৰ পৰাই। বিৰাটেই ধুনীয়া পৰিৱেশ, বিৰাট ধুনীয়া মন্দিৰটো। আপোনালোকে যদি ভাল পায় তেনেহ'লে মন্দিৰটোলৈ এদিন আহি চাবচোন। বিৰাটেই ধুনীয়া লাগে মন্দিৰটোলৈ আহি। চৰি, এটা কথা পাহৰি আছোঁ। এই মন্দিৰটো হৈছে বৌদ্ধদেৱৰ মন্দিৰ, বুদ্ধ মন্দিৰ বুলি কোৱা হয়। আচলতে এইটো শ্ব' পিচৰ কাৰণেহে এইটো ৰখা হৈছে। যোনটো আচল পুৰণা মন্দিৰ মই আপোনালোকক দেখুৱাম লাহেকৈ। ওচৰৰ পৰা মই দেখুৱাব নোৱাৰিলোঁ মন্দিৰটো। আচল পুৰণা মন্দিৰ আছিলে, এইটো ইয়াত দেখুওৱা হৈছে। এইটো মন্দিৰ, আচল পুৰণা মন্দিৰটো এইটো। হয়তো ভিতৰলৈ সোমোৱাৰ ইয়াৰো অনুমতি নাই। বৰ্তমান যিহেতু কৰোণাৰ ছিজন চলি আছে, সেইবাবে সকলো অনুমতি বন্ধ কৰি থৈছে। সেইটো কাৰণে দুখিত মই। ইয়াৰ ভিতৰলৈও মই সোমোৱাই পেলাই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। যি কি নহওক, অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ। এইটো পুৰণা মন্দিৰ আছিলে। চাওক, এইটো পুৰণা মন্দিৰ, বিৰাটেই ধুনীয়া। চাওকচোন মন্দিৰটো, আহিবচোন এদিন এই মন্দিৰটো চাবলৈ। আৰু যদি চোৱা নাই আপোনালোকে, মন্দিৰটো চাব, মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। মন্দিৰটো বিৰাটেই ধুনীয়া। এই মন্দিৰটো কোনে কোনে ডনেট কৰিছিলে, এইখন চাইনবৰ্ডত ধুনীয়াকৈ স্পষ্টকৈ লিখি থোৱা আছে। এইখন চাওক,
আৰু কোন তাৰিখে এই মন্দিৰটো সম্পূৰ্ণ হৈ উঠিছিলে ডেটটো লিখা আছে। এইটো হৈছে বুদ্ধি বৃক্ষ, ইফালৰটো এইটো চাওক, এইটো বুদ্ধদেৱে য'ৰ পৰা জ্ঞান লাভ কৰিছে এইটো হৈছে বুদ্ধি বৃক্ষ। মই বিশেষ নাজানো ইয়াৰ ওপৰত, মোক অকণমান দাদা এজনে কৈ দিছে কাৰণে মই অকণমান আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। কিবা যদি তাত ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব। মই অকণমান আপোনালোকক ক'বলৈ বিচাৰিছোঁ। তাৰপৰা পুলি আনি ইয়াত ৰোৱা হৈছিলে বাবে এইটো বুদ্ধি বৃক্ষ বুলি কৈছে তেখেতে। এইটো চাওক মন্দিৰটো, ইমান ধুনীয়া, ইমান শান্তিৰ পৰিৱেশ চাওকচোন। মই এই মন্দিৰটোৰ বিষয়ে অকণমান তেখেতক সুধি পালে অকণমান আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। মোৰ যদি তাত কিবা ভুল হৈছে ক্ষমা কৰি দিব। মই বিশেষকৈ একো নাজানো এই মন্দিৰটোৰ বিষয়ে। তেখেতে মোক অকণমান কৈছে, যিখিনি কৈছে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এইটো চাওকচোন, ইমান শান্তিৰ পৰিৱেশ। আহিবচোন কেতিয়াবা এই মন্দিৰটোলৈ। ৰ'ব, মই পাহৰিছিলোঁ, এই মন্দিৰটো মই এড্ৰেছটো দি দিছোঁ, বৰপথাৰৰ নাৰায়ণপুৰ বৰপথাৰৰ খামটি গাঁও। আপোনালোকে আহিবচোন এই মন্দিৰটোলৈ। মই বৰ্তমান মন্দিৰটোৰ পৰা ঘৰ আহি পালোহি। মই তাত যিহেতু ভিডিঅ'টো সামৰিব নোৱাৰিলোঁ, তেনেহ'লে মই ভাবিলোঁ কি মই ঘৰতে ভিডিঅ'টো সামৰোঁ। আপোনালোকে মন্দিৰটোলৈ এবাৰ গৈ চাবচোন, সময় সুবিধা উলিয়াই। মোৰ কিন্তু বিৰাটেই ভাল লাগিলে মন্দিৰটোলৈ গৈ। নিৰিবিলি পৰিৱেশ, চাৰিওফালে সেউজীয়া, শান্তি, ঠাণ্ডা পৰিৱেশ, ইমান ধুনীয়া বতাহ মাৰি থাকে। আপোনালোকে এবাৰ গৈ চাবচোন মন্দিৰটোলৈ। তেনেহ'লে মই আজি মোৰ ভিডিঅ'টো সামৰোঁ। আকৌ পুনৰ এবাৰ কৈছোঁ, সেই মন্দিৰটোৰ বিষয়ে যদি কোৱাত মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব, কাৰণ মন্দিৰটোৰ বিষয়ে মই একো নাজানো, কাৰণ মই আজি প্ৰথম গৈছোঁ। আপোনালোককো সেইবাবে অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। তাতে থকা দাদা এজনক মই সুধিছিলোঁ মন্দিৰটোৰ বিষয়ে, তেখেতে কৈছিলে যদিও মই আপোনালোকক বিপৰীত ক'ব পৰা নাই। তাত যদি কিবা মোৰ ভুল হৈছে মোক প্লিজ ক্ষমা কৰি দিব। তেনেহ'লে মই মোৰ আজি ভিডিঅ'টো সামৰোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল লাগিলে প্লিজ মোৰ ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব। আৰু কাষতে থকা বেল বটনটো এবাৰ প্ৰেছ কৰি দিব, মোৰ যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে প্ৰথমতেই পায়। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ এবাৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আকৌ ঘূৰি আহিম। ধন্যবাদ।